ৰিসেণ্টলি আপোনালোকে নিউজত পাইছে চাগে বাংলাদেশৰ সো কল্ড ইন্টাৰিম গভৰ্ণমেণ্টৰ চিফ মোহাম্মদ ইউনুছে চাইনাৰ এটা সন্মিলনত গৈ ভাৰতবৰ্ষৰ উত্তৰ পূব ৰাজ্যসমূহক লৈ কিছুমান মন্তব্য কৰিছিল যিবোৰ অতি অপমানসূচক আছিল আৰু যাক লৈ ভাৰত চৰকাৰেও একশ্যন লোৱা আৰম্ভ কৰিছে আৰু এনেকুৱা একশ্যন ভাৰত চৰকাৰে কেতিয়াও বাংলাদেশৰ প্ৰতি আগত লোৱা নাই। তো আচলতে হৈছে কি মোহাম্মদ ইউনুছে কি এনেকুৱা মন্তব্য কৰিছিল সকলোখিনি কম ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথমতে আপোনালোকে শুনি লওক মোহাম্মদ ইউনুছে কি কৈছে চাইনাত গৈ। 7 states of India, eastern part of India, called Seven Sisters. They are landlocked region of India. They have no way to reach out to the ocean. We are the only guardian of the ocean for all this region. So this opens up a huge possibility. So this could be an extension of the Chinese economy, build things, produce things, market things, bring things to China, bring it out to the whole rest of the world. তেওঁ কৈছে যে উই আৰ দ্য অনলি গাৰ্জিয়ান অফ বে অফ বেংগল। লগতে তেওঁ কৈছে যে নৰ্থ ইষ্ট এটা লেণ্ডলক কাণ্ট্ৰি হয়। আপোনালোকে জানে নৰ্থ ইষ্ট ভাৰতবৰ্ষৰ এটা ৰাজ্য হয় আৰু ভাৰতবৰ্ষ কোনো ধৰণে লেণ্ডলক নহয়। তো তেতিয়াহ'লে তেওঁ কি ভাবি কৈছে যে নৰ্থ ইষ্ট লেণ্ডলক কাণ্ট্ৰি হয়। পিছত তেওঁ কৈছে যদিও যে নৰ্থ ইষ্ট লেণ্ডলক ৰিজিয়ন হয়, কিন্তু প্ৰথমত তেওঁ লেণ্ডলক কাণ্ট্ৰি বুলি কৈছে। আৰু ইয়াত চবতকৈ বেয়া কথা যে অৰুণাচলক চাইনাই নিজৰ বুলি ক্লেইম কৰি থাকে, তেনে এটা সময়ত চাইনাত গৈ তেওঁ নৰ্থ ইষ্টক লেণ্ডলক কাণ্ট্ৰি বুলি কৈছে। সেইটো এটা বহুত অপমানসূচক ভাৰতৰ বাবে আৰু ইয়াক লৈ ভাৰত চৰকাৰে একশ্যনো লৈ আছে। তো এতিয়া ভাৰত চৰকাৰেও দেখুওৱা আৰম্ভ কৰিছে যে কোন একচুৱেল গাৰ্জিয়ান হয় বে অফ বেংগল আৰু ইণ্ডিয়ান অচিয়ানৰ। তো প্ৰথমটো ডাঙৰ একশ্যন বুলি ক'ব লাগিব যে ভাৰত চৰকাৰে বাংলাদেশৰ লগত থকা ট্ৰান্সশ্বিপমেণ্ট বন্ধ কৰি দিছে। তাৰমানে ইমান দিনলৈকে বাংলাদেশে নেপাল, ভূটান আৰু ম্যানমাৰৰ লগত ইণ্ডিয়াৰ মাটি ব্যৱহাৰ কৰি বিজনেছ কৰিব পাৰিছিল, তাকো 1 টকাও নিদিয়াকৈ। আৰু এতিয়া ভাৰত চৰকাৰে এইটো বন্ধ কৰিছে, যাৰ ফলত বাংলাদেশে এতিয়া নেপাল, ভূটান আৰু ম্যানমাৰৰ লগত বিজনেছ কৰিব নোৱাৰে। তো মোহাম্মদ ইউনুছ মানুহজন পাগল নে বুৰ্বক নে ভাং খাই তেওঁ এই মন্তব্য কৰিছিল মই নাজানো। তেওঁ চাগে বাংলাদেশৰ মেপখন ভালকৈ চোৱা নাই, কাৰণ বাংলাদেশৰ পূব, পশ্চিম আৰু উত্তৰ ছাইড ভাৰতবৰ্ষ আৰু ম্যানমাৰেৰে আগুৰি আছে আৰু তলৰ অংশ সমগ্ৰখিনি বে অফ বেংগলেৰে আগুৰি আছে, যিটো বে অফ বেংগলত INS বিক্ৰান্ত, INS বিক্ৰমাদিত্য এই দুটা এয়াৰক্ৰাফ্ট ভাৰতবৰ্ষৰ ঘূৰি ফুৰে। তাৰ লগতে 16খন ছাবমেৰিন, য'ত নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিনো আছে ভাৰতবৰ্ষৰ লগত। তেনে ভাৰতবৰ্ষৰ লগত বাংলাদেশে পাংগা লৈছে। কি ভাবি লৈছে মই নাজানো, কিন্তু মানুহজন সঁচাকৈ বুৰ্বক হ'ব লাগিব। তাতকৈ বেছি মক্কেল আমি তেওঁ তেতিয়া কৰিছে যেতিয়া তেওঁ একফালে আমেৰিকাক এপ্লিকেশ্যন দি আছে যে আমাৰ টেৰিফ কমাই দিয়ক আৰু নহ'লে আমাক 3 মাহৰ সময় দিয়ক, নহ'লে আমাৰ দেশ দেউলীয়া হৈ যাব। আৰু একফালে তেওঁ চাইনাত গৈ বাংলাদেশত মাতি আছে আমাৰ দেশত আহি বিজনেছ কৰক। সঁচাকৈ তেওঁ মক্কেল নেকি মই নাজানো। তেওঁ নবেল বঁটা নহয়, মক্কেলৰ বঁটা পাব লাগিছিল। আপোনালোকক জনাই দিওঁ যে ভাৰত চৰকাৰে লাহে লাহে বাংলাদেশ বৰ্ডাৰত সৈনিক শক্তিও বৃদ্ধি কৰি আছে। বাংলাদেশৰ বৰ্ডাৰত ৰাফেল S-400 এইবোৰ ডেপ্লয় কৰি আছে। মোৰ মতে ভাৰত চৰকাৰে সঠিক একশ্যন লৈছে, কাৰণ পুতেকে যেতিয়া বেয়া পথত যায় বাপেকে কাণৰ তলত এক চৰ মাৰি সঠিক পথত ঘূৰাই অনাটো দায়িত্ব হয় আৰু ভাৰত চৰকাৰেও এই দায়িত্ব পালন কৰিছে। এই বিষয়ত আপোনালোকৰ কি মন্তব্য কমেণ্ট বক্সত নিশ্চয় জনাব আৰু চেনেলটো যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।